চালা ছিঙি আছা না? চালা ছিঙি আছিলে 1 বিঘা খেতি কৰিছিলো মৰি যাই আছে বৰষুণতহে মৰি গৈছে না বেমাৰ হৈছে এইবিলাক মৰি যাই আছে না বিক্ৰী কৰিব পাৰিছে না নাই? বিক্ৰীটো অলপ চলপ কৰিব পাৰিছে এতিয়া লকডাউনৰ কাৰণে এতিয়া বেছিকেও বেচিব পৰা নাই আৰু এতিয়া দামবিলাক একদম বহুত কম সেইটোৱে আজি কিমান ছিঙিলে? আজি 15 কেজি কালি বিক্ৰী কৰিম বজাৰ হৈ আছে বজাৰ মানে অলপ ৰাস্তাই অলপ হেৰি আৰু চকত হয় আৰু এনে বজাৰ হোৱা নাই আৰু না এনে বজাৰটো হোৱা নাই বজাৰ আৰু লকডাউনত ক'ত হ'ব এনে অলপ চলপ বিক্ৰী কৰি আছে লচখন আৰু আমাৰ লচখন ধৰিবই নোৱাৰে 1 বিঘা খেতি কৰিছিল না 1 বিঘা তাৰপিছত খৰচ কিমান হৈছে? খৰচটো বহুত গৈছে এতিয়া মূলটোতো অহা নাই এইফালে ব্ৰইলাৰৰ মল কিনোতে 3000 গৈছে মাটি দিয়া হৈছে না মাটিত দিয়া হৈছে এতিয়া এই বৰষুণ পৰাত মৰি যাই আছে এইফালে ব্ৰইলাৰৰ মলটো দিহে এইটো মৰিছে না কি কৰিছে হৈছে সেইটো ক'ব নোৱাৰো এতিয়া মৰি যাই আছে আৰু বৰষুণৰ কাৰণে মৰি যাইছে না বৰষুণৰ কাৰণে মৰি যাই আছে বহুত বৰষুণ দি আছে না মূলটো আহিব না নাই এনে আহিব নেকি অলপ চলপ আহে না নাই এতিয়া ক'ব নোৱাৰে আৰু লাভে হয় না লছখনে ঠিকে আছে দে ধন্যবাদ থাকিল ধন্যবাদ এনেকুৱা ভিডিঅ'টি চাই কেনে পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে যদি ছাবস্ক্ৰাইব কৰি ল'ব